নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক ADRE পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আৰু ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হাউ মেনি টাইমছ হেজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বিন এমেণ্ডেড সো ফাৰ? ভাৰতীয় সংবিধানখন বৰ্তমানলৈকে কিমানবাৰ সংশোধন কৰা হৈছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ভাৰতীয় সংবিধানখন বৰ্তমানলৈকে 106 বাৰ সংশোধন কৰা হৈছে। ইয়াৰ উপৰি জানিবলগীয়া কথা যে ভাৰতীয় সংবিধানখন অন্তিমবাৰ 2023 চনত 28 ছেপ্টেম্বৰ তাৰিখে সংশোধন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ল'জ থ্ৰু হুইচ আদাৰ ষ্টেট অফ ইণ্ডিয়া বিচাইডছ আছাম? অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ আন কোনখন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসমৰ বাহিৰে ব্ৰহ্মপুত্ৰ নদী ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য 49th টাইগাৰ ৰিজাৰ্ভ ইন ইণ্ডিয়া? ভাৰতৰ 49তম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ 49তম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ নাম হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ইজ দ্য ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী লোকেটেড? ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ডিব্ৰুগড় জিলাৰ লেপেটকাটাত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে স্ক্ৰীণত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত 8000তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক ADRE আৰু আছাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য আছাম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ডক্টৰ ভূপেন হাজৰিকা। তেওঁ 2009 চনত এই বঁটাটো লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ দ্য আছাম ৰত্ন এৱাৰ্ড? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আছিল মামণি ৰয়ছম গোস্বামী। তেওঁ 2012 চনত মৰণোত্তৰভাৱে এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া বন্দে মাতৰম ইজ কম্পাইলড ফ্ৰম হুইচ বুক? ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনখন গ্ৰন্থৰ পৰা সংকলিত? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আনন্দমঠ উপন্যাসখনৰ পৰা সংকলিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিলেক্টেড ইন দ্য ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ? ভাৰতীয় আৰক্ষী সেৱাত নিৰ্বাচিত প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতীয় আৰক্ষী সেৱাত নিৰ্বাচিত প্ৰথমগৰাকী মহিলা আছিল কিৰণ বেদী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড? প্ৰথম এছিয়ান গেমছ ক'ত আয়োজন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। প্ৰথম এছিয়ান গেমছ নতুন দিল্লীত আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট এছিয়ান গেমছ হেল্ড? প্ৰথম এছিয়ান গেমছ কিমান চনত আয়োজন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। প্ৰথম এছিয়ান গেমছ 1951 চনত আয়োজন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হাউ মেনি আইলেণ্ডছ আৰ দেয়াৰ ইন লক্ষদ্বীপ? লক্ষদ্বীপত কিমানটা দ্বীপ আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। লক্ষদ্বীপত 36টা দ্বীপ আছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি।
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেচাণ্ট। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কেপিটেল অফ পৰ্তুগাল? পৰ্তুগালৰ ৰাজধানী কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, পৰ্তুগালৰ ৰাজধানীৰ নাম হ'ল লিছবন। নেক্সট কুৱেশ্যনটো দিয়া আছে ফাকিম ৱাইল্ড লাইফ চাংচুৱেৰী ইজ লোকেটেড ইন হুইচ ষ্টেট? ফাকিম বন্যপ্ৰাণী অভয়াৰণ্যখন কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ফাকিম বন্যপ্ৰাণী অভয়াৰণ্যখন ভাৰতৰ নাগালেণ্ড ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য কাৰেঞ্চি অফ ভিয়েটনাম? ভিয়েটনামৰ মুদ্ৰা কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভিয়েটনামৰ মুদ্ৰাৰ নাম হ'ল ডং। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ষ্টেট অফ ইণ্ডিয়া ইন্ট্ৰডিউচড পঞ্চায়তী ৰাজ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন 1959? 1959 চনত ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, 1959 চনত ভাৰতৰ ৰাজস্থান ৰাজ্যখনত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া হেজ দ্য হাইয়েষ্ট লিটাৰেচি ৰেট? ভাৰতৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতৰ লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আৰু লক্ষদ্বীপৰ সাক্ষৰতাৰ হাৰ হ'ল 92.28%। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফলোয়িং সত্ৰ ইজ ফেমাছ ফৰ ইটছ মাস্ক আৰ্ট? তলত উল্লেখ কৰা কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, তলত উল্লেখ কৰা চামগুৰি সত্ৰখন মুখা শিল্পৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডাষ্ট্ৰিয়েলিষ্ট টু ৰিচিভ দ্য ভাৰত ৰত্ন এৱাৰ্ড? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম উদ্যোগপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম উদ্যোগপতি আছিল JRD টাটা। নেক্সট কুৱেশ্যনটো দিয়া আছে নামদফা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? নামদফা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, নামদফা ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হুৱেৰ ইজ দ্য 100th এয়াৰপৰ্ট ইন ইণ্ডিয়া লোকেটেড? ভাৰতৰ 100 সংখ্যক বিমানবন্দৰটো ক'ত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, ভাৰতৰ 100 সংখ্যক বিমানবন্দৰটো ছিকিমত অৱস্থিত আৰু এই বিমানবন্দৰটোৰ নাম হ'ল পাকয়ং বিমানবন্দৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য খানডং ডেম ইজ বিল্ট অন হুইচ ৰিভাৰ? খানডং বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, খানডং বান্ধ কপিলী নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল ডিগবৈ অইল ৰিফাইনাৰী ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? ডিগবৈ তেল শোধনাগাৰটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ডিগবৈ তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাখনত অৱস্থিত। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য নেম অফ দ্য অনলি ফ্লোটিং নেশ্যনেল পাৰ্ক ইন দ্য ৱৰ্ল্ড? বিশ্বৰ একমাত্ৰ ভাসমান ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক, ভিডিঅ'টোত কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।